এদিনাখন সোণালী পুৱাতে এজন কৃষকে তেওঁৰ বলদ হাল লৈ পথাৰত হাল বাবলৈ গৈছিল। কিছু সময় হাল বোৱাৰ পিছত তেওঁৰ বৰ ভাগৰ লাগিল আৰু পথাৰৰ আলিত বহি জোৰ বতাহ ল'বলৈ ধৰিলে। ঠিক সেই সময়তে হঠাৎ এটা বাঘ আহি তাত উপস্থিত হ'লহি আৰু ক'লে, কি হে বন্ধু, ভালে আছা? আজি পুৱাটো বৰ সুন্দৰ নহয়নে বাৰু? কৃষকজনে বাঘটো দেখি কঁপিবলৈ ধৰিলে। পিছে ভয়ভাৱটো লুকুৱাই তেওঁ ক'লে, ভালে আছোঁ বন্ধু। মই তোমাৰ বলদ দুটা খাম বুলিহে ইয়ালৈ আহিছোঁ। তুমি লৰালৰিকৈ সিহঁত দুটাক নাঙলৰ পৰা খুলি দিয়া। বাঘে বলদ দুটাক খাবলৈ আহিছে বুলি শুনি কৃষকজনে সাহসেৰে ক'লে, তুমি যদি মোৰ বলদ দুটা খাই পেলোৱা তেন্তে মই কেনেকৈ হাল বাম? সেইটো তোমাৰ কথা। মুঠতে বলদ দুটা বেগতে মুকলি কৰি দিয়া। মোৰ সাংঘাতিক ভোক লাগিছে। প্ৰভু, মোৰ ঘৰত এজনী শকতাৱত গাখীৰতী গাই আছে। তুমি তাকে খোৱা ভাল হ'ব নেকি? দয়া কৰি বলদ দুটি ৰেহাই দিয়া। মই ঘৰলৈ গৈ গাইজনী লৈ আহোঁগৈ। গাইজনী মোৰ গোহালিতে বান্ধি থোৱা আছে। বাঘ ৰাজি হ'ল আৰু ক'লে, মই তেনেহ'লে দাঁত আৰু নখবোৰ ঘঁহি ঘঁহি চোকা কৰোঁ। তুমি তৎক্ষণাত যোৱা। কৃষকে পথাৰৰ পৰা চিধা চিধি ঘৰলৈ গৈ ভয়ে ভয়ে ঘৈণীয়েকৰ কাষত থিয় দিলে। ঘৈণীয়েকক কওঁ কওঁ বুলিও তেওঁ কথাটো ক'বলৈ দ্বিধাবোধ কৰিলে, কাৰণ এই গাইজনীৰ গাখীৰ নহ'লে ল'ৰা ছোৱালীকেইটাই এদিনো থাকিব নোৱাৰে। ইফালে গিৰিয়েকক ইমান সোনকালে পথাৰৰ পৰা ঘূৰি অহা দেখি কৃষক পত্নী আচৰিত হ'ল আৰু ক'লে, ইমান সোনকালে আহিলা? মোৰতো ৰন্ধা বঢ়া হোৱাই নাই। কৃষকে তেতিয়া ঘৈণীয়েকক আচল কথাটো ক'লে। কথা শুনি ঘৈণীয়েক অগ্নিশৰ্মা হ'ল। ইমান ধুনীয়া গাইজনী তুমি বাঘৰ মুখত দিবাগৈ? ল'ৰা ছোৱালীকেইটাই গাখীৰ কেনেকৈ খাব? মই ৰন্ধা বঢ়া কৰিবলৈ মাখন ক'ত পাম? তাতকৈ তুমি তোমাৰ বলদ দুটাকে দি দিয়াগৈ বাঘক। বলদ দুটা দিলে হাল বাম কেনেকৈ? খেতি নকৰিলে ভাত ক'ত পাম? ভাত আৰু গাখীৰ দুয়োটাকেতো লাগে। তুমি ইমান মূৰ্খ নোহোৱা হ'লে বাঘক চলে বলে খেদাব পাৰিলাহেঁতেন। ঠিক আছে, তুমি যদি বুদ্ধিমতী তেতিয়াহ'লে উপায় দিয়া। বাৰু হ'ব তেনেহ'লে। তুমি যোৱা আৰু বাঘক কোৱাগৈ, গাইজনী মোৰ লগত নাহে, মোৰ ঘৈণীৰ লগতহে আহিব। কৃষকে তেতিয়া পথাৰলৈ উভতি গ'ল আৰু দেখিলে বাঘে তাৰ দাঁত আৰু নখ খান্দি আছে। কৃষকক দেখি বাঘে দাঁতবোৰ কৰকৰাবলৈ ধৰিলে। কৃষকে ক'লে, প্ৰভু, অলপ সময় অপেক্ষা কৰিব লাগিব। গাইজনী মোৰ ঘৈণীয়ে লৈ আহি আছে। ইতিমধ্যে কৃষক ঘৰৰ পৰা ওলোৱাৰ লগে লগে তেওঁৰ পত্নীয়ে পুৰুষৰ পোছাক পিন্ধি মূৰত এটা পাগুৰি বান্ধিলে। তাৰপিছত এটা ঘোঁৰাৰ পিঠিত উঠি পথাৰৰ ফালে যাবলৈ ধৰিলে। পথাৰৰ ওচৰ পোৱাৰ লগে লগে মানুহজনীয়ে চিঞৰি চিঞৰি ক'বলৈ ধৰিলে, এই ঠাইত নিশ্চয় বাঘ পোৱা যায়। এদিন পুৱা 3টা বাঘৰ মাংসৰে প্ৰাতঃভোজন কৰিছিলোঁ। তাৰ পিছৰ পৰা আৰু বাঘৰ মাংস খাবলৈকে পোৱা নাই। কৃষক পত্নীৰ কথা শুনি বাঘটো ভয়ত হাবিৰ ফালে দৌৰি পলাল। তাৰ লগত এটা শিয়াল আছিল। সিও বাঘৰ পিছে পিছে দৌৰিবলৈ ধৰিলে। শিয়ালটোৱে হাবিৰ ভিতৰত সোমাই বাঘক ক'লে, ইমান যে দৌৰি পলাইছে কিয়? ঘোঁৰাৰ পিঠিত উঠি যে চৈতান এটা আহিছে, তই দেখা নাই? প্ৰভু, মই পুৱাৰ পৰাই পথাৰত বহি আছোঁ। মই সেইকাৰণে ভালকৈ দেখিছোঁ ঘোঁৰাৰ পিঠিত উঠি অহা যেন চৈতান নহয়। সেয়া কৃষকটোৰ ঘৈণীয়েকহে। তই সঁচাই জাননে? হয় প্ৰভু, আপুনিও ভালকৈ চোৱা হ'লে চিনি পালেহেঁতেন। কিন্তু মোৰ চৈতান যেনেই লাগিল। আপুনি মাইকী মানুহ এজনীলৈ ইমান ভয় কৰিলে। বলক বলক, পথাৰলৈ বলক। তথাপিও পিছে বাঘৰ মনৰ পৰা সন্দেহ আঁতৰি নগ'ল। শিয়ালৰ কি বিশ্বাস, শিয়ালে কিজানি তাক ফান্দত পেলাবৰ চেষ্টা কৰিছে। বাঘে সেয়ে ক'লে, তুমিতো মোৰ লগত পথাৰলৈ গৈ মোতকৈ আগতেই দৌৰি পলাবা। শিয়ালে তেতিয়া তাৰ বিশ্বস্ততা প্ৰমাণ কৰিবৰ কাৰণে ক'লে, ঠিক আছে, আপোনাৰ যদি বিশ্বাস নহয় তেন্তে আপোনাৰ নেজডাল মোৰ নেজত বান্ধি দিয়ক আৰু বলক। তাৰপিছত দুয়োটাই দুয়োৰে নেজ একেলগে বান্ধি পথাৰৰ ফালে যাবলৈ ধৰিলে। পথাৰত গৈ সিহঁতে দেখিলে যে কৃষক আৰু কৃষকৰ পত্নীয়ে সিহঁতৰ পৰিকল্পনা সফল হোৱাৰ কাৰণে প্ৰাণ খুলি হাঁহি আছে। কৃষকৰ পত্নী তেতিয়াও ঘোঁৰাৰ পিঠিতে বহি আছিল। এনে সময়তে মানুহজনীয়ে দুয়োটা জন্তুৱে নেজ বান্ধি একেলগে তাইৰ ফালে আহি থকা দেখিলে। আহা আহা শিয়াল বন্ধু, তুমি সঁচাই মোৰ পৰম উপকাৰী বন্ধু। তুমি মোৰ কাৰণে ইমান সুন্দৰ বাঘ এটি লৈ আহিছা। তোমাৰ অসীম দয়া বন্ধু। কথা শুনি বাঘ থমকি ৰ'ল। তাৰ ভীষণ ভয় লাগিল। সি শিয়ালক ফুচফুচাই ক'লে, মিছলীয়া কৰবাৰ। কথা কৈয়ে সি উদ্ধশ্বাসে দৌৰিবলৈ ধৰিলে। তাৰ নেজৰ লগত শিয়ালৰ নেজো বান্ধ খাই থকা হেতু বাঘৰ লগে লগে শিয়ালো দৌৰিবলৈ বাধ্য হ'ল। কিন্তু নেজ বান্ধ খাই থকাৰ কাৰণে শিয়ালৰ দৌৰাত বৰ কষ্ট হ'ল। বাঘে দৌৰাৰ লগে লগে শিয়াল মাটিত চুঁচৰি যাব লগা হৈছিল। বাঘে ঘাঁহ বন শিল বালি পাহাৰৰ ওপৰেৰে দৌৰি যাওঁতে শিয়ালৰ গোটেই গা ক্ষত বিক্ষত হ'ল। যন্ত্ৰণাত চিৎকাৰ কৰি কৰি শিয়ালটোৱে বাৰে বাৰে বাঘক ৰ'বলৈ কৈছিল, কিন্তু বাঘটোৱে দুৰ্গম পথৰ ওপৰেদি
দৌৰি দৌৰি অৱশেষত গভীৰ বনৰ মাজত থকা তাৰ চুং পালেহি। সি বুজি পালে ইমান সময় সি চৈতানৰ পাশৰ পৰা মুক্তি লাভ কৰিছে, কিন্তু শিয়ালটোৱে ইতিমধ্যে ক্ষতবিক্ষত দেহেৰে মৃত্যুক সাৱটি লৈছে।